বন্ধুসকল, সকলোৰে পঢ়া শুনা কৰিবলৈ মন যায়নে? 70% ছাত্ৰ ছাত্ৰীয়ে উত্তৰ কৰিব নেযায়। মন যায় মাথো অকল মোবাইলত ফেচবুক, হোৱাটছআপ চলাবলৈ আৰু পাবজি খেলিবলৈ। পঢ়া শুনা বাক্যটো শুনিলে মনত জুই জ্বলা যেন পাওঁ আৰু আমি কওঁ, পঢ়া শুনাটো কোনে যে আৱিষ্কাৰ কৰিছিল। পাহৰি নাযাবা, এই পঢ়া শুনাৰ বাবেই এই পৃথিৱীখনত নতুন নতুন টেকনলজি আৰু আমি সুখ শান্তিৰে জীয়াই আছো। বন্ধুসকল, এটা কথা মনত ৰাখিবা, সকলো বস্তুৰে এটা সঠিক সময় আৰু লিমিট থাকে। সেইবাবে সঠিক সময়ত সঠিক কাম কৰিবা আৰু লিমিট কেতিয়াও ক্ৰছ নকৰিবা। এইবোৰ ফেচবুক, হোৱাটছএপত সময় নষ্ট নকৰি এবাৰ কিতাপখন খুলি চোৱা আৰু পঢ়া শুনাত কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নকৰিবা। আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিকা। পাহৰি নাযাবা, কিছুমান মানুহে নিজৰটো সঠিক ৰাখি আনৰ ধ্বংস কৰিবলৈ চেষ্টা কৰে আৰু যিমান পাৰিব সিমান তোমাক পঢ়া শুনাত ডিমোটিভেট কৰিব। সেইবাবে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নকৰিবা। অকল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু ভগৱানৰ ওচৰত বিশ্বাস ৰাখি নিজৰ কামবোৰ সময়ত কৰি যোৱা। পঢ়া শুনাত কেতিয়াও দুৰ্বলতা অনুভৱ নকৰিবা। সদায় যিমান পাৰিবা সিমান নিজৰ মাইণ্ডটো চেনচিটিভ আৰু এনাৰ্জেটিক ৰাখিবলৈ চেষ্টা কৰিবা। মনত সদায় উৎসাহ আৰু আগ্ৰতাৰ সৃষ্টি কৰা। যদি আনে ইণ্ডিয়াত ৰেংক 1 আহিব পাৰিছে, তেন্তে তুমি কিয় নোৱাৰিবা? চেষ্টা আৰু মন লগাই পঢ়িলে তুমিও এদিন নিশ্চয় ৰেংক 1 আহিব পাৰিবা। চেষ্টাৰ অসাধ্য একো নাই। যিমান চেষ্টা কৰিবা সিমান আগুৱাই যাবা, যিমান দুখ কৰিবা সিমান সুখ পাবা। বন্ধুসকল, সেইবাবে পঢ়া শুনা কৰি লোৱা, এতিয়াও সময় আছে। আৰু তোমাৰ পিতৃ মাতৃ তোমাৰ ওপৰত যি আশাৰ বাবে এই পৃথিৱীখনত জীয়াই আছে, সেই আশাটো পূৰ্ণ কৰিবলৈ চেষ্টা কৰা। নিজৰ বাবে নহলেও তোমাৰ পিতৃ মাতৃৰ কথা এবাৰ চিন্তা কৰি মন আৰু ধ্যান লগাই পঢ়া শুনা কৰা। পিতৃ মাতৃৰ আশীৰ্বাদ তোমাৰ লগত আছে, কেৱল তুমি চেষ্টা আৰু কষ্ট কৰি যোৱা। এদিন না এদিন আশা পূৰ্ণ কৰিব পাৰিবা আৰু সুখত জীয়াই থাকিব পাৰিবা।